বিশ্বত এনেকুৱা বহুত কম মানুহ আছে যিবিলাক মানুহৰ কলাকৃতিৰ বাবে মৃত্যুৰ পিছতো তেওঁক মনত কৰা হয় আৰু তেনেধৰণৰ মহান কলাকাৰৰ ভিতৰত লিওনাৰ্ডো দা ভিঞ্চিৰ নাম আগত আহে। লিওনাৰ্ডো দা ভিঞ্চি এজন দাৰ্শনিক, কলাকাৰ, বৈজ্ঞানিক আৰু গৱেষক হিচাপেও বিখ্যাত। তেওঁৰ সেই মহান প্ৰতিভাৰ বাবে আজিও তেওঁক মনত কৰা হয়। প্ৰাচীন কালৰে পৰা এতিয়ালৈকে তেওঁক বিশ্বৰ আটাইতকৈ মহান প্ৰতিভাশালী ব্যক্তিৰ শাৰীত ধৰা হয়। লিওনাৰ্ডো দা ভিঞ্চিৰ জন্ম 15 এপ্ৰিল 1462 চনৰ ইটালীৰ ভিঞ্চি নামৰ চহৰখনত হৈছিল। কিন্তু লিওনাৰ্ডো দা ভিঞ্চিৰ ভিঞ্চি শব্দটো তেওঁৰ উপনাম নহয়। সেই শব্দটো তেওঁৰ নামৰ লগত জন্মস্থানটোৰ পৰাই আহিছে। নমস্কাৰ বন্ধুসকল, আপোনাক স্বাগতম জনাইছো বিশ্ব এনচাইক্লোপিডিয়া চেনেলত। বন্ধুসকল, আপোনালোকে জানেনে লিওনাৰ্ডো দা ভিঞ্চিৰ জন্মৰ পৰা আৰম্ভ কৰি তেখেতৰ মৃত্যুলৈকে বহুতো ৰহস্য লুকাই আছে আৰু আজি আমি তেখেতৰ আটাইতকৈ জনপ্ৰিয় আৰু ৰহস্যময় পেইণ্টিং মোনালিছাৰ বিষয়ে জানিম। বিশ্বৰ আটাইতকৈ জনপ্ৰিয় আৰু ৰহস্যময় পেইণ্টিং হৈছে মোনালিছাৰ পেইণ্টিং, যিখন পেইণ্টিং দেখাৰ পিছত সকলো মানুহকে তাৰ ৰহস্যৰ বিষয়ে চিন্তা কৰিবলৈ বাধ্য কৰে। মই জানো যে আপোনালোকে মোনালিছাৰ পেইণ্টিঙৰ কথা শুনাৰ লগে লগে আপোনাৰ মনত বহুতো প্ৰশ্ন উদ্ভাৱন হৈছে। আজি মই আপোনালোকক এই সকলোবিলাক প্ৰশ্নৰ উত্তৰ এই ভিডিঅ'টোৰ যোগেদি দিবলৈ চেষ্টা কৰিম। পেইণ্টিংখন বেলেগ বেলেগ এংগেলৰ পৰা চালে তাৰ ৰূপ সলনি হয়। বহুতো গৱেষকৰ মতে এই পেইণ্টিংখনত বহুতো ৰহস্য লুকাই আছে। আজিৰ পৰা প্ৰায় 500 বছৰ আগৰ এই পেইণ্টিংখনৰ আঁৰত এলিয়েন থাকিব পাৰে বুলি আজিলৈকে কোনেও ধৰিব পৰা নাছিল। গতিকে বন্ধুসকল, আজি আমি মোনালিছাৰ পেইণ্টিংখনৰ লগত থকা সকলোবিলাক ৰহস্য ফাৰিল কৰিম আৰু তাৰ সকলোবিলাক প্ৰমাণো উপস্থাপন কৰিম। মোনালিছাৰ পেইণ্টিংখন কোনো কাগজ বা কাপোৰৰ টুকুৰাত বনোৱা নাই। সেই পেইণ্টিংখন এখন বহল কাঠৰ টুকুৰাত বনোৱা হৈছে আৰু আজি সেই ধৰণৰ কাঠবিলাক স্কি বৰ্ড বনোৱাত ব্যৱহাৰ হয়। এই পেইণ্টিংখন বনোৱাত লিওনাৰ্ডো দা ভিঞ্চিয়ে 1503 চনৰ পৰা 1519 চনলৈ সময় লগাইছিল। অৰ্থাৎ পেইণ্টিংখন বনোৱাত লিওনাৰ্ডো দা ভিঞ্চিয়ে 16 বছৰ সময় লগাইছিল। কিন্তু পেইণ্টিংখন সম্পূৰ্ণ হোৱাৰ কিছুদিন পিছতে লিওনাৰ্ডো দা ভিঞ্চিৰ মৃত্যু হয়। কিন্তু আচলতে এই পেইণ্টিংখনৰ নাম মোনালিছা নহয়, ইয়াত স্পেলিং মিষ্টেক আছে। এই পেইণ্টিংখনৰ আচল নাম হৈছে মোনা লিছা। ইটালীৰ ভাষাত মোনালিছাৰ অৰ্থ হৈছে মাই লেডি। এই পেইণ্টিংখন ফ্ৰেঞ্চ ৰুলাৰ নেপলিয়নৰো বহুত প্ৰিয় আছিল। সেইকাৰণে তেখেতে এই পেইণ্টিংখন তেওঁৰ নিজৰ শোৱা কোঠাত লগাইছিল। লিওনাৰ্ডো দা ভিঞ্চিৰো সকলোবিলাক পেইণ্টিঙৰ ভিতৰত মোনালিছাৰ পেইণ্টিংখনেই আটাইতকৈ প্ৰিয় আছিল। সেইকাৰণে তেখেতে য'তেই নাযায় কিয় পেইণ্টিংখন লগত লৈ গৈছিল। লিওনাৰ্ডো দা ভিঞ্চি যেতিয়া এই পেইণ্টিংখনৰ কাম হাতত লৈছিল তেতিয়া তেখেতৰ বয়স আছিল 51 বছৰ। 1797 চনত এই পেইণ্টিংখন পেৰিছৰ লৰেল মিউজিয়ামত ৰখা হৈছিল। কিন্তু সেইটো কোনেও নাজানে যে সেই মিউজিয়ামটোত পেইণ্টিংখন কোনে থৈ গৈছিল। 1911 চনৰ 21 আগষ্টৰ দিনাখন মোনালিছাৰ সেই পেইণ্টিংখন মিউজিয়ামটোৰ পৰা চুৰ কৰি লৈ যায় আৰু 10 বছৰ পিছত সেই পেইণ্টিংখন পেৰিছৰ চৰকাৰে পুনৰ বিচাৰি উলিয়াবলৈ সক্ষম হয়। 1991 চনত এজন ব্যক্তিয়ে সেই পেইণ্টিংখনত এটা পাথৰেৰে দলিয়ায় আৰু সেইকাৰণে মোনালিছাৰ সেই পেইণ্টিংখনৰ ওপৰত বাওঁ হাতৰ অংশত এটা দাগ দেখিবলৈ পোৱা যায়। মোনালিছাৰ সেই পেইণ্টিংখনৰ বাবে লৰেল মিউজিয়ামে এটা বিশেষ ধৰণৰ ৰুম বনাইছে, যিটো ৰুমৰ তাপমাত্ৰা এনেকৈ ৰখা হয় যাতে পেইণ্টিংখন বেয়া নহয়। সেই ব্যয়বহুল ৰুমটো বনাবলৈ মিউজিয়ামটোৱে 50 কোটি টকা খৰচ কৰিছে আৰু সেই পেইণ্টিংখন বুলেট প্ৰুফ গ্লাছৰ ভিতৰত সুন্দৰকৈ ৰখা হৈছে। 14 ডিচেম্বৰ 1962 চনত মোনালিছাৰ সেই পেইণ্টিংখনৰ দাম $100 মিলিয়ন হৈছিল। অৰ্থাৎ সেই সময়ত মোনালিছাৰ পেইণ্টিংখনৰ দাম আছিল 680 কোটি টকা আৰু আজি সেই পেইণ্টিংখনৰ মূল্য 1000 মিলিয়ন কোটি টকা হৈছে, অৰ্থাৎ 6000 কোটিৰো অধিক। ভিডিঅ'টোৰ এইখিনিলৈকে আপুনি মোনালিছাৰ পেইণ্টিংখনৰ বিষয়ে বহু কথাই গম পালে। এতিয়া আপোনাক মোনালিছাৰ পেইণ্টিঙৰ সেই গুপ্ত ৰহস্যৰ কথা জনাওঁ। লিওনাৰ্ডো দা ভিঞ্চিয়ে এইটো কেতিয়াও প্ৰকাশ কৰা নাই যে সেই পেইণ্টিংখন আচলতে কাৰ। তেওঁ লিখি থৈ যোৱা প্ৰত্যেকবিলাক লিখনিতে এই বিষয়ত কোনো মতামত আগবঢ়োৱা নাই যে সেই ফটোখন কাৰ প্ৰতিচ্ছবি
গতিকে বন্ধুসকল ইয়াৰ পৰা এইটো প্ৰশ্ন উঠে যে আচলতে মনালিসা কোন কিছুমান বৈজ্ঞানিকে এইটো কৈছিল যে লিওনাৰ্ডো দা ভিঞ্চিয়ে যেতিয়া পেইণ্টিংখন বনাইছিল তেতিয়া তেওঁৰ মাক মাদাৰ মেৰীক প্ৰত্যক্ষ কৰি বনাইছিল আৰু কিছুমানৰ মতে সেই পেইণ্টিংখনত দা ভিঞ্চিয়ে তেওঁৰ নিজৰ চেহেৰাটোকে এজনী মহিলাৰ ৰূপত অংকন কৰিছে কিন্তু আচলতে এইবিলাকৰ কোনোটোৱে সত্য নহয় গতিকে এই ৰহস্যটো জানিবলৈ লিওনাৰ্ডো দা ভিঞ্চিৰ জীৱনৰ লগত ঘটা কিছুমান কাহিনী আপোনাক জনাব লাগিব দা ভিঞ্চিৰ এজন প্ৰিয় বন্ধুই এখন পত্ৰ লিখিছিল যিখন পত্ৰ 2005 চনত বিচাৰি পোৱা গৈছে সেই পত্ৰখন 1503 চনত লিখা হৈছিল যেতিয়া সেই পত্ৰখন লিখা হৈছিল তেতিয়া দা ভিঞ্চিৰ এজন বন্ধু ফ্ৰান্সেস্কো ডেল জিঅকন্ডো তেওঁৰ লগত কাম কৰি আছিল জিঅকন্ডোৰ পত্নীৰ নাম আছিল লিজা জিঅকন্ডো দ্বিতীয় সন্তানৰ জন্ম আৰু নতুন ঘৰ নিৰ্মাণৰ আনন্দত জিঅকন্ডোই লিওনাৰ্ডো দা ভিঞ্চিক তেওঁৰ পত্নীৰ এখন পেইণ্টিং বনাবলৈ কৈছিল গতিকে সেই পত্ৰখনৰ মতে আমি এইটো ধাৰণা কৰিব পাৰোঁ যে এই পত্ৰখন যেতিয়া লিখা হৈছিল তেতিয়া লিওনাৰ্ডো দা ভিঞ্চিয়ে মনালিসাৰ পেইণ্টিঙৰ কাম কৰি আছিল কিন্তু তথাপিও এইটো স্পষ্ট নহয় যে মনালিসাৰ পেইণ্টিংখন লিজা জিঅকন্ডোৰ 2004 চনত পাস্কেল কোট্টে নামৰ এজন বৈজ্ঞানিকে মনালিসাৰ সেই পেইণ্টিংখন স্পেক্ট্ৰলাইট টেকনলজিৰ দ্বাৰা পৰীক্ষণ কৰে হাই ইন্টেন্সিটি লাইট আৰু মাল্টিলেন্স কেমেৰাৰ সহায়ত পেইণ্টিংখন তন্নতন্নকৈ পৰীক্ষা কৰে আৰু তাৰ ফলত পেইণ্টিংখনৰ পৰা বহুতো ৰহস্য উলিয়াবলৈ সক্ষম হয় আৰু এই পৰীক্ষণৰ পৰা যিটো দেখিবলৈ পোৱা যায় সেইটো দেখি সকলোকে আচৰিত কৰি দিয়ে কাৰণ সেই পৰীক্ষণৰ পৰা এইটো গম পোৱা গৈছে যে পেইণ্টিংখন বনোৱাত লিওনাৰ্ডো দা ভিঞ্চিয়ে যিটো পেন্সিল ব্যৱহাৰ কৰিছিল সেই পেন্সিলৰ নিবটো 40 মাইক্ৰমিটাৰহে আছিল অৰ্থাৎ বহু সৰু আছিল যিটো এডাল চুলিতকৈ বহু গুণে সৰু সেই পৰীক্ষণৰ পৰা এইটো প্ৰমাণিত হয় যে পেইণ্টিংখনৰ ভিতৰত 3টা তৰপ আছে কিন্তু আচৰিত কৰি দিয়া কথা এইটো যে সেই পেইণ্টিংখন লিজা জিঅকন্ডোৰ মুখমণ্ডল বহু গুণে মিল আছে আচলতে লিওনাৰ্ডো দা ভিঞ্চিয়ে লিজা জিঅকন্ডোৰে পেইণ্টিং বনাবলৈ আৰম্ভ কৰিছিল কিন্তু লিজা জিঅকন্ডোৰ মুখমণ্ডল দা ভিঞ্চিৰ ভাল লগা নাছিল যাৰ বাবে লিওনাৰ্ডো দা ভিঞ্চিয়ে পেইণ্টিংখন কিছু মডিফাই কৰি বনাইছিল আৰু পেইণ্টিংখন বেলেগ বেলেগ এংগেলৰ পৰা চালে মনালিসাৰ হাঁহিটো সলনি হোৱা দেখা যায় সান্ডাৰলেণ্ড ইউনিভাৰ্চিটিয়ে মনালিসাৰ এই পেইণ্টিংখনৰ ওপৰত এটা সাৰ্ভে কৰিছিল যে দূৰৰ পৰা চালে মনালিসাৰ সেই পেইণ্টিংখন হাঁহি থকা যেন লাগে কিন্তু যেতিয়া আমি পেইণ্টিংখনত কেৱল ওঠত লক্ষ্য কৰা হয় তেতিয়া মনালিসা অলপ দুখত থকা যেন লাগে লিওনাৰ্ডো দা ভিঞ্চিয়ে এই পেইণ্টিংখন বনোৱাত এটা বেলেগ ধৰণৰ টেকনিক ব্যৱহাৰ কৰিছে আৰু সেই টেকনিকটোক সুফামুডো বুলি কয় আৰু এই টেকনিকত কোনো আউটলাইনৰ ব্যৱহাৰ কৰা নহয় আৰু যদি ক'বাত আউটলাইন থাকেও সেইটো বহুত ৰং মিহলি কৰি সেইটো ঢাকি থোৱা হয় আজিলৈকে বিশ্বৰ কোনো বিখ্যাত পেইণ্টাৰেও দা ভিঞ্চিৰ এনে ধৰণৰ কৌশল ব্যৱহাৰ কৰি পোৱা নাই কিন্তু আচলতে মনালিসাৰ পেইণ্টিংখনৰ হাঁহি সলনি হোৱাৰ আঁৰত কেৱল এইখিনি ৰহস্যই সীমিত নহয় যেতিয়া আমি মনালিসাৰ সেই পেইণ্টিংখনৰ চকুজুৰিত আমি নজৰ কৰোঁ তেতিয়া তাত শান্তি আৰু সুখত থকা যেন অনুভৱ কৰা হয় আৰু যেতিয়া লগে লগে আমি পেইণ্টিংখনৰ ওঠত লক্ষ্য কৰোঁ তেতিয়া লগে লগে সেই সুখ শান্তি নাইকিয়া হোৱা যেন লাগে মনালিসাৰ সেই পেইণ্টিংখনৰ আঁৰত এটা গুপ্ত সংবাদো দা ভিঞ্চিয়ে থৈ গৈছে কাৰণ দা ভিঞ্চিৰ আগৰে পৰা এটা বিশেষ গুণ আছিল যে পেইণ্টিঙৰ আঁৰত তেওঁ কিবা নহয় কিবা এটা মেছেজ ৰাখি থৈ দিছিল মনালিসাৰ সেই পেইণ্টিংখনৰ আঁৰত বাওঁ হাতৰ ফালে এটা বিশেষ মেছেজ আছে যিটো বৈজ্ঞানিকসকলে বহুত পৰ্যবেক্ষণ কৰি পেইণ্টিংখনৰ এটা এটা অংশ মাইক্ৰস্কোপেৰে পৰীক্ষা কৰি আছিল তেতিয়াই এনেধৰণৰ এটা ৰহস্যৰ কথা মুকলি হয় যিটোৱে সকলোকে আচৰিত কৰি দিয়ে পেইণ্টিংখনৰ বাওঁ হাতৰ ফালে এনে এটা আখৰ লিখা আছিল যিটো আখৰ হাই টেকনলজি মাইক্ৰস্কোপেৰে চাই বৈজ্ঞানিকসকলে উলিয়াইছিল আৰু সেই আখৰটো হৈছে দ্য এনচাৰ ইজ হিয়াৰ অৰ্থাৎ উত্তৰটো ইয়াত আছে আৰু তেতিয়া বৈজ্ঞানিকসকলে ধৰা পাইছিল যে এই পেইণ্টিংখনৰ আচল ৰহস্য কোনখিনি ঠাইত আছে কিন্তু এটা লোকপ্ৰিয় ৱেবছাইট পেৰানৰ্মাল ক্ৰুজৱেলে কয় যে মনালিসাৰ সেই পেইণ্টিংখনত এলিয়েনৰ এটা মেছেজ আছে আৰু এইটো শুনাৰ লগে লগে সকলোৰে চকু কপালত উঠে কাৰণ মনালিসাৰ সেই পেইণ্টিংখনৰ লেফ্ট সাইডটো যদি দুফালে জোৰা লগোৱা হয় তেন্তে স্পষ্টকৈ এটা এলিয়েনৰ ছবি দেখা পোৱা যায় গতিকে লিওনাৰ্ডো দা ভিঞ্চিয়ে মনালিসাৰ পেইণ্টিংখনৰ এইটো মেছেজ কি কাৰণত থৈ গৈছিল সেইটো আজিলৈকে এটা ৰহস্য হৈ আছে গতিকে বন্ধুসকল মোৰ আজিৰ ভিডিঅ'টো ইমানে আশা কৰিছো ভিডিঅ'টো আপোনালোকে ভাল পাইছে
আৰু ভিডিঅ'টোৰ পৰা নিশ্চয় কিবা এটা জানিব পাৰিছে। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ ধন্যবাদ বন্ধু।